অভিজ্ঞান অনুৰাগৰ এটি কবিতা গ্ৰহণ লগা প্ৰেমৰ পৃষ্ঠা। কেতিয়াও সন্মুখলৈ নহাৰ প্ৰতিশ্ৰুতিৰে তোমাৰ পৰা আঁতৰি অহা বহুদিন হ'ল। মোবাইল ফোনত এতিয়া নাই তোমাৰ ৱালপেপাৰ, মৌহনা মাত, মৰম আৰু অভিমানে ভৰা সৰু সৰু কাজিয়াবোৰ। তোমাৰ অনুপস্থিতিৰ বাবে বহুতৰ লগতে কথা হয় বৰ্তমানত। সকলো যে তোমাৰ দৰে হ'ব তাৰতো কোনো কথা নাই। বিশ্বাস কৰা, সৰু সৰু কথাত কাকো গালি নপৰা হ'লো। শুনিছোঁ মানুহবোৰে তোমাক মোৰ কথা সুধি বৰ আমনি কৰে, সঁচা নেকি? তুমি সেই মানুহবোৰক ক'বা আমাৰ মৰমত গ্ৰহণ লাগিল। জানা ৰদালি, ভৰলু পাৰৰ নাৱৰীয়াজনৰ কথা মনত পৰিলে মোৰ আজিও হাঁহি উঠে। কিমান যে ৰসাল আছিল। তেওঁতো আমাৰ থৈ দিয়া এইবোৰ। সিদিনা ঘাটতে পাই তেওঁ মোক তোমাৰ কথা সুধিছিল। মই বোলো ইমান দিনৰ মূৰত পাইছা, চিধাই সিফালে বনালা দেখোন। তুমি হয়তো নাজানা মোৰ বাবে এইবোৰ স্বাভাৱিক আজিকালি। আচল কথাটো পাহৰিয়ে গ'লো। তুমি সপোনত বৰকৈ আমনি কৰাহি। এনেকৈ হ'লে মই আকৌ প্ৰেমত পৰিম। স্মৃতিৰ জলঙাটো পাৰিলে লৈ যাবাহিচোন। নালাগে দিয়া নহ'লে, ময়ে কিবা কৰিম। শুনাচোন, উশাহ শেষ হোৱাৰ পৰত তুমি কিন্তু নহাকৈ নাথাকিবা। এলান্ধু লগা স্মৃতিবোৰ মনত পেলাম দুয়ো। ইহজনমত লগ পোৱাৰ প্ৰতিশ্ৰুতি দিওঁতে তুমি কান্দিবা, এই কথা মই ভালকৈয়ে জানো। সেইদিনা মই তোমাক কি বুজনি দিম জানা? নাকান্দিবাচোন, মোৰ দৰেচোন বেলিও মৰে। মই শুমহে তোমাৰ কোলাত। আৰু তুমি আগৰ দৰে ক'বা, ধেত পগলাটো, বেলি ক'ৰবাত মৰে নেকি?